फैगौ उफ्रा बिसायख'थिखौ नोजोर होनानै UPPL हानजाया बाक्सा जिल्लानि तामुलपुराव UPPL आव हाबनाय हाबाफारि खुङो। UPPL आव हाबनाय हाबाफारियाव समबारखालि तामुलपुर जिल्ला BPFनि बारग' आफादगिरि केशव राजबंशीजों लोगोसे BPFनि सा 45 आरो गुबुन हानजा आफादनि सा 12 सुबुङा UPPL आव हाबो। तामुलपुरनि कुमारखाथियाव जानाय हाबनाय हाबाफारियाव नुजाथिदोंमोन BTRनि मावफुं सोद्रोमा दावबायसा बर'जों लोगोसे UPPL हानजानि मिरु दैदेनगिरिफोरा। खौरांगिरिनि सिगाङाव UPPL आव हाबनाय हाबाफारिनि उनाव दावबायसा बिथाङा ओरैबायदि बुङो। UPF দলক মই দোষাৰোপ কৰিব খোজা নাই যে স্বাধীনতাৰ পিছত BTC গঠন হোৱাৰ পিছত BPF দল জন্ম লগ্নৰ পৰা যি হাৰৰ কাম কৰিলে মই তাক ওয়েলকাম কৰিছোঁ, ভাল কামেই কৰিছে। কিন্তু পৰৱৰ্তী দিনত NDAB ভাইসকলে হস্ত সংগ্ৰাম কৰি আহি আপচু NDAB যিটো একৰ্ড কৰিলে শেহতীয়াভাৱে BTR একৰ্ড, সেই একৰ্ড আমি ওয়েলকাম কৰিছোঁ। আৰু সেই একৰ্ড যদি পূৰ্ণাংগ পৰ্যায়ত ইমপ্লিমেণ্ট হ'ব লাগে তেতিয়াহ'লে নিশ্চিতভাৱে একৰ্ড ছিগনেটৰীসকলে ইয়াৰ দায়িত্ব ল'ব লাগিব। আৰু সেই অনুভৱৰ কাৰণে আজি মই প্ৰমোদ বড়ো ডাঙৰীয়া নেতৃত্বাধীন যি UPPL চৰকাৰ আছে সেই চৰকাৰক সহযোগ কৰিব বিচাৰিছোঁ, মাত্ৰ BTR অঞ্চলৰ শান্তি সম্প্ৰীতি আৰু উন্নয়নৰ স্বাৰ্থত যাতে আমি আগুৱাই আনিব পাৰোঁ। সমগ্ৰ BTRৰ UPPL ফেমিলিৰ কাৰণে খুব আনন্দৰ দিন, কাৰণ এজন শক্তিশালী নেতা আগত তেখেতে BPFত বহুত শক্তিশালীকৈ কৰিছিলে আৰু আজি তেখেতে আমাৰ UPPLৰ চৰকাৰ চলোৱাৰ যিটো নীতি আৰু আদৰ্শ আৰু দলৰ কিছুমান আদৰ্শ তেখেতে ভাল পাই পেলাই আৰু অঞ্চলৰ উন্নয়নৰ কাৰণে তেখেতে কাম কৰিম বুলি এটা প্ৰতিজ্ঞা দি পেলাই আমাৰ UPPL দলত তেখেতে যোগদান কৰিছে। আৰু তেখেতে অকলে যোগদান কৰা নাই, বহুত ৰাইজক লৈ পেলাই আজি তেখেতে আমাৰ দলত যোগদান কৰিছে। তেখেতক মই ধন্যবাদ দিছোঁ আৰু মই আদৰিছোঁ। বাক্সানিफ्राय দীপক कुमार पाठक, इनसाइड एनी बर'।